আজি আপোনালোকলৈ লৈ আহিছোঁ গৰমৰ দিনত খাই ভাল লগা মাছৰ এখন টেঙা আঞ্জা। সাধাৰণতে বিলাহী দিটো মাছৰ টেঙা আঞ্জাখন আমাৰ খাই থকা হয়। আজি ভাবিলোঁ অকণমান বেলেগ টেঙাৰে আঞ্জাখন তৈয়াৰ কৰোঁ আৰু সকলোৰে ঘৰত থকা একেবাৰে কেইটামান সাধাৰণ বস্তুৰে আজি আঞ্জাখন তৈয়াৰ কৰিছিলোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজি আঞ্জাখনৰ কাৰণে আমাৰ লৈছিলে অকণমান লোকেল মাছ। সাধাৰণতে চালানী মাছবোৰ খোৱা নহয়েই আৰু পৰালৈকেতো খাবও নালাগে। কিয় খাব নালাগে আমি সকলোৱে জানোৱেই। গতিকে প্ৰথমতে মই মাছখিনি ধুনীয়াকৈ ধুই হালধি নিমখ অকণমান সানি লৈ প্ৰথমতে গোটেই মাছখিনি অলপকৈ ফ্ৰাই কৰি লৈছোঁ আৰু অকণমান ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি দিছোঁ। গোটেই মাছখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম আৰু আজি এই আঞ্জাখনত যিহেতু একেবাৰে কোনো ধৰণৰ মছলাই ব্যৱহাৰ কৰা নহয়, গতিকে ঘৰত যদি একেবাৰে অকণমানি ল'ৰা ছোৱালীও আছে সিহঁতেও খাব পাৰিব। এতিয়া মাছখিনি ফ্ৰাই কৰি হোৱাৰ পিছত সেই একেখন কেৰাহীতে তেল অলপ গৰম কৰি তাত দি দিছোঁ কেইটামান পাঁচফোৰণ আৰু একেবাৰে ওপৰে থেতেলিয়াই লোৱা কেইফুটামান নহৰু ইয়াতে দি দিলোঁ। এতিয়া নহৰু কেইফুটা অকণমান ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ। প্ৰথমতে যেতিয়া এটা গোল্ডেন কালাৰ আহিব তেতিয়া ইয়াতে যোগ কৰি দিম অকণমান বইল আলু। মই আজি আঞ্জাখনৰ কাৰণে লৈছিলোঁ 2টা ডাঙৰ চাইজৰ বইল আলু। এতিয়া আলুখিনি পিটিকি লৈছোঁ প্ৰথমতে, তাৰপিছতে এতিয়া নহৰু আৰু পাঁচফোৰণখিনিৰ লগত ধুনীয়াকৈ আলুখিনি মিহলি কৰি আকৌ অলপ সময়ৰ কাৰণে ভাজি ল'ম। অলপ সময় ভাজিব লাগিব যাতে নহৰু আৰু আলুখিনি ধুনীয়াকৈ মিহলি হৈ যায়। আৰু এতিয়া ইয়াত দি দিছোঁ অকণমান হালধি আৰু দি দিম অকণমান নিমখ প্ৰথমতে। পিছত প্ৰয়োজন হ'লে নিমখটো আকৌ দিব, গতিকে প্ৰথমতে অকণমান কম পৰিমাণে দিব। আৰু এতিয়া এইখিনি ধুনীয়াকৈ আকৌ হালধি আৰু নিমখখিনি মিহলি কৰি অকণমান ভাজি লৈছোঁ আলুখিনি। আৰু জ্বলাটো আপোনালোকে চাব, যদি জ্বলা খাই ভাল পায় তেতিয়াহ'লে ইয়াত জ্বলা আপোনালোকে দিব আৰু সৰু ল'ৰা ছোৱালী থাকিলে জ্বলাটো অলপ কমাই দিয়াই ভাল। এতিয়া আমাৰ আলুখিনি ধুনীয়াকৈ গোটেইখিনি ভজা হৈ গৈছে, গতিকে ইয়াত এতিয়া দি দিছোঁ অকণমান প্ৰথমতে কম পৰিমাণে দিছোঁ গৰম পানী। এতিয়া গৰম পানীখিনি ধুনীয়াকৈ আলুখিনি মিহলি কৰি অকণমান সময়ৰ কাৰণে সিজিবলৈ দিছোঁ। আৰু টেঙাৰ পৰিমাণটো কিন্তু আপোনালোকে নিজে নিজৰ জোখটো চাব। আৰু আজিৰ টেঙাটো ব্যৱহাৰ কৰিছোঁ থেকেৰা টেঙাখিনি মই 1 ঘণ্টামান আগতে তিয়াই ৰাখিছিলোঁ। এতিয়া ইয়াতে কম পৰিমাণে প্ৰথমতে যোগ কৰিছোঁ। বহুত বেছি একেলগে দি নিদিব, কাৰণ বহুত বেছি যদি একেলগে দি দিয়ে বহুত বেছি টেঙা হৈ যাব পাৰে আঞ্জাখন। গতিকে কমকৈ দিব। প্ৰথমতে অলপ দি চাই ল'ব টেঙাটো আপোনালোকৰ জোখটো, আৰু যদি প্ৰয়োজন হয় পিছত আকৌ দিব পাৰিব। এতিয়া এই তৰকাৰীখিনিতে দি দিলোঁ আমাৰ ভাজি থোৱা মাছৰ পিচকেইটা। এতিয়া মাছৰ পিচকেইটা দিয়াৰ পিছতে অকণমান সময় ঢাকনখন মাৰি আমি উতলিবলৈ দিম। তাৰপিছতে আমাৰ আজিৰ এখন ধুনীয়া টেঙা আঞ্জা, যিখন নেকি গৰমত খাই বহুত বেছি ভাল লাগে, আমাৰ আজিৰ এখন ধুনীয়া টেঙা আঞ্জা তৈয়াৰ হৈ গ'ল। আৰু একেবাৰে শেষত ইয়াতে কেইটামান মচমচীয়াকৈ ভজা নৰসিংহ পাত ইয়াতে সজাই দিছোঁ আৰু এখন আমাৰ ধুনীয়া মাছৰ টেঙা আঞ্জা আজি তৈয়াৰ হৈ গ'ল। গতিকে ফ্ৰেণ্ডছ, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে লাইক এটা কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ লগ পাম, তেতিয়ালৈ আহিছোঁ। বাই বাই।